1 নম্বৰ সাঁথৰটো হৈছে দিনত ভৰি পৰে ল'ৰা ছোৱালী ৰাতি নাথাকে কোনো প্ৰাণী। শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি? শুদ্ধ উত্তৰটো হৈছে পঢ়াশালী। 2 নম্বৰ সাঁথৰটো হৈছে 12টা কণী 3খন চামুচ আৰু 1খন প্লেট কোৱাচোন মই কোন? শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি? শুদ্ধ উত্তৰটো হৈছে ঘড়ী। 3 নম্বৰ সাঁথৰটো হৈছে আপোনাৰ এনে এটা বস্তু আছে যিটো আপোনাতকৈ বেলেগেহে বেছি ব্যৱহাৰ কৰে। বস্তুটো কি? শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি? শুদ্ধ উত্তৰটো হৈছে আপোনাৰ নাম। 4 নম্বৰ সাঁথৰটো হৈছে ওপৰত দি তললৈ যায় তাকে উলিয়াই মানুহে খায়। শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি? উত্তৰটো হৈছে পানীৰ ফিল্টাৰ। 5 নম্বৰ সাঁথৰটো হৈছে কোনটো জন্তুৱে দুখ পালে মানুহৰ দৰে কান্দে? শুদ্ধ উত্তৰটো কোৱাচোন বাৰু কি? উত্তৰটো হৈছে ভালুক। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।